तामुलपुरनि कुमारिखाथायाव दुंहाव थासारि हाग्रा बिफाना हमनाय दंफांखौ हाग्रा बिफाननि मावफारियाफोरा आयेन बेरेखायै फानदों। আমার কামিনে বললো आयेन बेरेखायै दंफां फाननो लानाय समावनो रायजो राजाफोरा हाग्रा बिफाननि गारिजों लोगोसे साथाम मावफारियाफोरखौ हमो। तामुलपुर जिल्लानि कुमारिखाता हाग्रा बिफाननि मावखुलियाव दुंहाव थासारि सोमजियो। हाग्रा बिबानगिरि बिरेन बर'खौ हमनांगौनि दाबि दैखांदों खुद्रिखांनाय रायजो राजाफोरा भारत भुटान राजा लामायाव जिरायनानै गोख्रों सोमावसारो। रायजो राजाफोरा हमनाय हाग्रा बिफाननि गारिखौ पुलिसा लांनो नाजानायाव खुद्रिखांनाय रायजो राजाफोरा गारिखौ बेंनानै लानायजों लोगोसे पुलिसजों दान्थे बिदान्थे खालामो। दासान्दि खारखोमानानै दं हाग्रा बिबानगिरि बिरेन बर'आ। जाथाय थिलियाव नुजाथिहैनानै थासारिखौ दबथायनो नाजादों तामुलपुर जिल्ला पुलिस बिबानगिरिया। এতিয়া তেখেতসকলে কৈছে যে আচবাবৰ কাৰণে হেৰি কৰিছে, কিন্তু তেখেতসকলে এইটো পুৰণা মাল বিক্ৰীয়ে কৰিছে। এইটো আচবাব কোনো ধৰণৰ যোগ্যৰ নহয়। গতিকে এইটো তেখেতসকলক আমি সোধোতে স্বীকাৰ কৰিছে যে বস্তুটো আমাক ৰেঞ্জাৰে আনিব দিছে বীৰেন বৰই। তো ৰেঞ্জাৰ এতিয়ালৈকে আমি মাতি আছোঁ, এতিয়ালৈকে ৰেঞ্জাৰে বৰ্তমানলৈকে উপস্থিত নাই। তো গতিকে ইমিডিয়েট এই ৰেঞ্জাৰক মাতিব লাগে আৰু ইয়াৰ বিহিত ব্যৱস্থা কৰিব লাগে। এনে ফুৰিব গৈছিলোঁ ভাঙালি পিনে, যোৱাত দেখা পালোঁ এজন ইয়াৰে ব্যৱসায় কাঠ দোকানীয়ে কাঠবিলাক জুখি আছে। জুখি থকাৰ পিছত ফৰেষ্টৰ মানুহবিলাক দাঙি উঠাই দিছে কাঠবিলাক। তেতিয়া আমি চাওঁতে সিহঁতে লুকাইছি, এই ছাইডত লুকাইছে অলপমান, আমাক দেখা পাই। আমাৰ এতিয়া সিহঁতক ছাছপেক্ট হ'ল। সিহঁতে আমি ফ'ল' কৰিলোঁ সিহঁতক অলপ দূৰৰ পৰাই ভিডিঅ' কৰি আছোঁ, মানে গাড়ীটো ওলাই অহা আৰু সিহঁতে ভিতৰ ৰাস্তাতে আহিছে, চিধা ৰাস্তাতে অহা নাই। আৰু এতিয়া নুমাই কেনে সিহঁতে ধাপ ধুপ মালটো নুমাই আছে আৰু ওপৰত বেয়া মাল উঠাইছে, ভিতৰত ভাল ভাল কাঠবিলাক দিছে। আমি এতিয়া আহি ক'লোঁ যে ইয়াতে আপোনাৰ মালটো আপোনাৰ গাড়ী কিয় নুমাই আছে? কৈছোঁ ইয়াত দাদাগিৰি কৰিব আছে নেকি? খেলা চিনি পোৱা নাই, কৈ মোক এক ঠেকা মাৰিছে ইয়াৰ মালিকটোৱে। তাৰপিছত আমাৰ ল'ৰা আহি পালাক আৰু ইহঁতৰ ভয় খালে, দুজনমান পলাল আৰু তিনিজন থাকিল। তেওঁৰ খুদ মালটো কোনে কৈছে আমাক ৰেঞ্জাৰ বীৰেন বৰই বেচিব দিছে। সেই সময়ত মই ভিডিঅ' কৰা নাছিলোঁ, ডাইৰেক্ট খুজিছোঁ। তাৰপিছত যেতিয়া মই ক'লোঁ ভিডিঅ' কৰিম আপুনি কথা কওক, তেতিয়া কৈছে বেচিব দিয়া নাই, কৈছে আমি এনে আনিছোঁ কিবা বনাব লাগে। মই কি বনাব কয় 3 ফুটি মালে দি কি কৰিব আপোনালোকে? তাৰপৰা কৈছে যে আমি ডেস্ক বানাই দিব এইটো কাৰণে ডেস্ক বানাই যদি হয় আপোনালোকে কওক, এইটো বস্তু কোনো ফাৰ্নিচাৰ হ'ব, দৰ্জাৰ কি হ'ব? তেওঁ ডাইৰেক্ট বেচাটো সত্য প্ৰমাণ হয় আৰু তেওঁলোকে মালটো ফৰেষ্টৰ আনিছে নিশ্চয়কৈ মই দেখা পাইছোঁ। আৰু তাত বীৰেন বড়ো আৰু এজন মৃদুল বুলি কয়, তেখেতো জড়িত আছে এই কেছটোত। হয়, বিক্ৰী কৰিছে। যদি মালটো বিক্ৰী নকৰে, ফাৰ্নিচাৰ কোনো যোগ্যই নহয়, এইটো বিক্ৰী কৰিছে ফাৰ্নিচাৰ দোকানদাৰ। আৰু এই মালটো হ'ল মানে চুইচ কৰা মাল, অবৈধভাৱে ব্যৱসায় কৰা মানুহবোৰ চুইচ কৰিছিল। সেই মালটো তেওঁলোকে আজি নহয়, ইয়াতে বহুত বছৰ ধৰি এনেকৈ বিক্ৰী কৰি আছে গোপনে। আৰু ইয়াৰ মালটো ভিতৰ গাড়ী লৈ আহিছে ভিতৰে আৰু বহুত স্পীডত আহিছে গাড়ী। আমিতো বাইকেৰে পিছা কৰি চলি যায়, আমি মানে পাত্তাই পোৱা নাই, ইমান দাবাইছে সিহঁতে। আনি গাড়ী সোমাই দিয়ে, কৈছে আমাৰ এলেকাত কিয় সোমাইছে বুলি কৈছে, আমাক ধমকি দিছে এই ফৰেষ্টৰ মানুহকেইটাই। আৰু একজন বড়ো আছে যে তেওঁ বেছিকৈ ধমকিছে, মাৰিব খোজে। হা, চুইচ কৰা মালটো বিক্ৰী কৰিছে, এনেকুৱা নহয় বহুত বিক্ৰী কৰিছে আগতো বহুত ধৰে। আৰু সিহঁতে বহুত পইচা খায়। আজি কিমান মান মাল আছে? আজি প্ৰায় ইয়াতে 30 KB 40 KB মাল আনিছে কমচ এনে আনি বিক্ৰী কৰিছে ইয়াতে। এনেকৈ এখন গাড়ী দিনটো 2-3 টিমকৈ আনে। আৰু ইহঁতে লগত বডিগাৰ্ড লৈ ল'ব, কোনোবা কিবা ধমকি দিব, এনেকুৱা চিষ্টেম। মাল চাল পূৰা মুঠ খাই লৈ, ৰাতি হ'লে খাই লৈ পূৰা ধমকি দাদাগিৰি, যাক পাই তাক মাৰিব, এনেকুৱা চিষ্টেম। তাৰপিছত এডালো কাটে, তেওঁলোকে কাটিব নিদিয়ে, ডাইৰেক্ট এৰেষ্ট কৰি চালান দিয়ে। কিন্তু হিমন্ত বিশ্ব শৰ্মাইতো কৈছে যে গাঁৱৰ গাছটো কাটিব দিছে, কিন্তু ইহঁতে কাৰো কথা নামানে। ইয়াত গুণ্ডাগিৰি আৰু নিজৰ কথা মতে চলে। বীৰেন বড়ো আৰু এই মৃদুল, এই দুটা মেইন। আৰু ইহঁতক পূৰা শাস্তি দিব লাগে, এইটো মোৰ অনুৰোধ।